আপোনালোকে জানে যে বৰ্তমান লকডাউনৰ বাবে অৰ্থনৈতিকভাৱে আমি যিখিনি সমস্যাৰ সন্মুখীন হৈছোঁ এই কথাবিলাক আমি অসমৰ ৰাইজক অৱগত কৰিছোঁ আৰু গোটেই ভাৰতবৰ্ষতেই এই অৱস্থাটো হৈছে। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণৰ কল্যাণাৰ্থে 20 লাখ কোটি টকা পেকেজ ঘোষণা কৰিছে আৰু এই পেকেজসমূহ 20 লাখ কোটি টকা ক'ত কেনেধৰণে ব্যয় হ'ব, কোনটো বিভাগত ব্যয় হ'ব, এই কথাবিলাক বিতংভাৱে ব্যাখ্যা দাঙি ধৰিছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আৰু ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰ ডাঙৰীয়া 4খন সংবাদমেলৰ যোগেদি কথাবিলাক স্পষ্ট কৰিছে। গতিকে আমি এতিয়া অসম চৰকাৰৰ তৰফৰ পৰা এই কথাটো স্পষ্ট কৰিছোঁ যে সেইবাবে আমি অলপতে ষ্টেট লেভেল বেংকাৰ্ছ কমিটিৰ সৈতে অৰ্থাৎ অসমৰ যিমান সংখ্যক বেংক আছে, ৰিজাৰ্ভ বেংক হওক, নাবাৰ্ড হওক বা ষ্টেট বেংক হওক, সকলো বেংকৰ সৈতে আমি আলোচনাত মিলিত হৈছোঁ আৰু আমি তেখেতসকলক কৈছোঁ যে আমি যিমান পাৰোঁ এই এনাউন্সমেণ্টৰ পৰা আমি অসমলৈ আমি সুবিধাবিলাক আনিব লাগে, আমি অসমৰ ৰাইজক লাভান্বিত কৰিব লাগে। গতিকে সেইবাবে ইয়াৰ পৰা কিমান লাভ উঠাব পাৰোঁ এই ক্ষেত্ৰত আমি ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। এতিয়াৰ পৰাই অসম চৰকাৰে এই বিষয়ত ইতিমধ্যে হোমৱৰ্ক আৰম্ভ কৰিছে। এই সন্দৰ্ভত গাইডলাইন প্ৰকাশ পোৱাৰ লগে লগে আমি চেষ্টা চলাম যাতে অসমৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া MSME এণ্টাৰপ্ৰাইজ যিখিনি আছে প্ৰায় 1 লাখতকৈ অধিক, এখেতসকলক যাতে আমি অধিক পৰিমাণৰ সহায় কৰিব পাৰোঁ আৰু অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত খেতিয়কৰ পৰা আৰম্ভ কৰি আমাৰ ফিচিকালচাৰ হওক বা ভেটেৰিনেৰী হওক, এগ্ৰিকালচাৰ হওক বা আমাৰ শ্ৰমিক হওক বা আত্মসহায়ক গোট হওক, বিভিন্ন পৰ্যায়ত আমি সহায় আগবঢ়োৱাৰ বাবে প্ৰয়াস কৰি যাম। কাৰণ আপোনালোকেও দেখিছে, কাৰণ আপোনালোকেও এই ক্ষেত্ৰত দিহা পৰামৰ্শ দিব লাগিব অসম চৰকাৰক, হয়নে? গতিকে আমি অসমৰ সকলো ৰাইজৰ দিহা পৰামৰ্শ বিচাৰোঁ, কাৰণ ৰাইজৰ দিহা পৰামৰ্শৰ ভিত্তিতে আগন্তুক দিনত চৰকাৰে সিদ্ধান্ত ল'ব। কিন্তু এটা কথা স্পষ্ট যে আমি যিহেতুকে আমাৰ দিনক দিনে এতিয়া আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পাইছে, প্ৰত্যাহ্বান বৃদ্ধি হৈছে, গতিকে সেইবাবে আগন্তুক দিনত অধিক আমি সতৰ্কতাৰে সমাজখন আগুৱাই নিব লাগিব। আমাৰ অন্যান্য কৰ্মপথাৰৰ কাম কাজবিলাকো চলিব লাগিব, কিন্তু সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৰিষ্কাৰকৈ থাকি যাতে এই কৰোণা ভাইৰাছৰ যাতে সংক্ৰমণ বৃদ্ধি নহয়, ইয়াৰ বাবে আমি সকলোৱে সতৰ্ক হৈ থাকিব লাগিব। ধন্যবাদ। তেনে কথা নহয়, গোটেই ভাৰতবৰ্ষতে ইতিমধ্যে আপোনালোকে জানে এঠাইৰ পৰা আন ঠাইলৈ লোক অহা যোৱা কৰিছে আৰু অসমতো অন্যান্য ৰাজ্যত যিসকল আবদ্ধ হৈছিল তেখেতসকলক আমি তেখেতসকলৰ ৰাজ্যই যিধৰণে কৈছে তেনেধৰণে আমি তেখেতসকলক সুন্দৰ ব্যৱস্থাৰে তেখেতসকলক পঠিয়াই দিছোঁ। গতিকে এতিয়া ভাৰতবৰ্ষৰ এখন ৰাজ্য আন এখন ৰাজ্যক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আজি দৃষ্টান্তমূলক উদাহৰণ এই কাৰ্যসূচীৰ যোগেদি ইতিমধ্যে আমাৰ দৃষ্টিত ধৰা দিছে। কাৰণ আজি আমি যেতিয়া মহাৰাষ্ট্ৰই হওক বা দিল্লীয়ে হওক বা কেৰালাই হওক বা তামিলনাডুৱে হওক বা মধ্যপ্ৰদেশ হওক বা ৰাজস্থান হওক বা গুজৰাট হওক বা ঝাৰখণ্ড, বিহাৰ, ৱেষ্ট বেংগল, বিভিন্ন ঠাইৰ বিভিন্ন ৰাজ্যত যিসকল আবদ্ধ হৈছিল তেখেতসকলক যেতিয়া আমি ঘূৰাই অনাৰ বাবে সেই ৰাজ্য চৰকাৰসমূহক যেতিয়া আমি অনুৰোধ জনাইছিলোঁ তেখেতসকলক অহাৰ ক্ষেত্ৰত যাতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াবৰ বাবে সেই ৰাজ্য চৰকাৰসমূহে আমাক আন্তৰিকতা সহযোগিতা আগবঢ়াইছে। গতিকে মই ভাবোঁ যে ৰাজ্যসমূহৰ মাজত যিটো আন্তৰিকতাৰে এই কামত পৰস্পৰ সহযোগিতা কৰাৰ যিটো নমুনা দাঙি ধৰা হৈছে, গতিকে ইয়াৰ যোগেদি আমাৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত এই যিটো স্পিৰিট, এই স্পিৰিটটো ইতিমধ্যে আমাৰ সকলোৱে কাম কাজৰ যোগেদি প্ৰতিফলন ঘটিছে।